বলিউডৰ সিনেমাতে হওক বা সাউথৰ ফুল সাসপেন্স থ্ৰিলাৰৰ সিনেমাতে হওক সিৰিয়েল কিলাৰৰ বহু কাহিনী আপুনি দেখিছে কিন্তু আজি মই প্ৰিয়াক্সিয়ে লৈ আহিছো দেশ কপোৱা এটা শিহৰণকাৰী হত্যাকাণ্ডৰ এজন সিৰিয়েল কিলাৰৰ কাহিনী গাৰ্নুম ফিয়ৰি উঠা এই সিৰিয়েল কিলাৰৰ কাহিনীৰ সবিশেষ চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত লাভ ইজ লাইফ এই চিন্তাৰে জীৱন অতিবাহিত কৰা সিৰিয়েল কিলাৰৰ গাৰ্ডুম হিয়ৰি উঠা কাহিনী এয়া এই কাহিনী সিৰিয়েল কিলাৰ উদয়ন দাসৰ কাহিনী সিনেমা সদৃশ এই কাহিনীয়ে জোকাৰি গৈছে সমগ্ৰ দেশ উদয়ন দাস নামৰ এই যুৱকজনে আমেৰিকাৰ নাম লৈ প্ৰেমৰ মায়াজালত পেলাইছিল শখ যুৱতীক এই উদয়ন দাস পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল উদয়ন দাসৰ পিতৃ কৰ্মসূত্ৰে আছিল ৰায়পুৰত আৰু মাতৃ কৰ্মসূত্ৰে আছিল ভোপালত উদয়ন দাসৰ পিতৃ মাতৃ আছিল অগাধ সম্পত্তিৰ মালিক যাৰ বাবে উদয়ন দাসে এক অবিচ্ছেদ্য জীৱন অতিবাহিত কৰিছিল অতি আশ্চৰ্যজনক কথা যে উদয়ন দাস আছিল দিল্লীত কিন্তু পৰিয়ালৰ মানুহক কৈছিল আমেৰিকাত বসবাস কৰে বুলি কিন্তু সিৰিয়েল কিলাৰ উদয়ন দাসৰ ৰহস্য ফাদিল হ'ল যেতিয়া এগৰাকী পশ্চিমবংগৰ যুৱতী উদয়ন দাসৰ প্ৰেমৰ মায়াজালত পৰি এৰিছিল নিজৰ ঘৰ পশ্চিমবংগৰ যুৱতীগৰাকীৰ সৈতে উদয়ন ফেচবুকৰ জৰিয়তে হৈছিল চিনাকি পিছলৈ এয়া পৰিণত হৈছিল প্ৰেমলৈ উদয়নে আমেৰিকাৰ চাকৰিৰ এখন ভুৱা চিঠি যুৱতীগৰাকীলৈ প্ৰেৰণ কৰিছিল যুৱতীগৰাকীয়ে সেই চিঠিখন পৰিয়ালৰ সকলোকে দেখুৱাত যুৱতীগৰাকীক আমেৰিকা যাবলৈ দিলে পৰিয়ালৰ লোকে যুৱতীগৰাকী দিল্লীত উপস্থিত হৈ লগ পাই উদয়নে যুৱতীগৰাকীক লৈ গৈছিল নিজৰ ফ্লেটলৈ উদয়নে যুৱতীগৰাকীক পৰিয়ালৰ সৈতেও কোনো যোগাযোগ কৰিবলৈ দিয়া নাছিল মেছেজৰ মাধ্যমেৰে যুৱতীগৰাকীয়ে পৰিয়ালৰ লগত কৰিছিল যোগাযোগ কিছুদিন উদয়নৰ লগত থকাৰ পাছতে যুৱতীগৰাকীৰ উদয়নৰ ওপৰত উপস্থিত সন্দেহ লাহে লাহে যুৱতীগৰাকীয়ে গম পালে উদয়নৰ আচল ৰূপ প্ৰতিদিনে এই ক্ষেত্ৰত লৈ উদয়ন আৰু যুৱতীগৰাকীৰ মাজত হৈছিল কাজিয়া ইয়াৰ পাছতে এদিন উদয়নে যুৱতীগৰাকীক হত্যা কৰাৰ পৰিকল্পনা ৰচিলে আৰু সেই মৰ্মে গাড়ীৰে খোৱাপাতি কৰিলে প্ৰেমিকাক হত্যা তাকো ভুলক্ষৰেও এই ক্ষেত্ৰত গম পাবলৈ নিদিলে উদয়নে যুৱতীগৰাকীৰ মোবাইলৰ পৰাও যুৱতীগৰাকীৰ হৈ উদয়নে প্ৰেমিকাৰ পৰিয়ালক কৰিছিল মেছেজ যাতে কোনেও এই জঘন্য হত্যাকাণ্ডৰ উমান পাব নোৱাৰে প্ৰেমিকাক হত্যা কৰি উদয়নে ভোপালৰ ঘৰত এটা লোহাৰ বাকচত প্ৰেমিকাক ভৰাই সেইটো লুকুৱাই তাতেই সাজিলে এখন পকাৰ বিচনা পিছে বেছি দিন লুকাই নাথাকিল উদয়নৰ এই জঘন্য কৰ্মকাণ্ড প্ৰেমিকাৰ হত্যাৰ কিছুদিনৰ পাছতে উদয়ন ওলালগৈ পশ্চিমবংগৰ বাঁকুৰাস্থিত প্ৰেমিকাৰ পিতৃ মাতৃৰ বাসগৃহ জীয়ৰীক খবৰ সুধিছিল পিতৃ মাতৃয়ে উদয়নক কিন্তু উদয়নে সঠিকভাৱে কোনো উত্তৰ দিব নোৱাৰিলে যুৱতীগৰাকীৰ মাতৃয়ে চাহ বনাবলৈ ওলাওঁতেই উদয়নে বনাব বিচৰা যুৱতীগৰাকীৰ মাতৃয়ে পিছে নিদিলে উদয়নক চাহ বনাবলৈ প্ৰকৃততে উদয়ন গৈছিল প্ৰেমিকাৰ পিতৃ মাতৃক হত্যা কৰাৰ পৰিকল্পনাৰে কিন্তু উদয়ন এই পৰিকল্পনাত সফল নহল বৰঞ্চ জীয়ৰীৰ কোনো সন্ধান নাপাই পিতৃ মাতৃয়ে আৰক্ষীক দিলে গোচৰ গ্ৰেপ্তাৰ কৰিলে উদয়নক প্ৰথমে কোনো কথা নোপোৱা উদয়নৰ মুখৰ পৰা ওলাল এটাকৈ জঘন্য হত্যাকাণ্ডৰ ৰহস্য উদয়নৰ ভাষ্য মতেই ভোপালৰ ঘৰৰ পৰা পকাৰ বিচনা ভাঙি আৰক্ষীয়ে উলিয়ালে উদয়নৰ প্ৰেমিকাৰ কংকাল ইয়াৰ পাছতে ফাদিল হ'ল আৰু এটা হত্যাকাণ্ড উদয়নৰ পিতৃ মাতৃও বহুদিন ধৰি হৈ আছিল সন্ধানহীন পৰিয়ালৰ মানুহে তেওঁলোকৰ কোনো খবৰ নাপায় উদয়নক সোধাত উদয়নে তেওঁলোক আমেৰিকাত থাকে বুলি কয় কিন্তু আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল আচল ৰহস্য 2010 চনতে উদয়ন দাসে হত্যা কৰি ৰায়পুৰস্থিত ঘৰত পুতি থৈছিল নিজৰ পিতৃ মাতৃৰ মৃতদেহ আৰক্ষীয়ে 2017 চনত উলিয়ালে উদয়নৰ পিতৃ মাতৃৰ কংকাল 7 বছৰেই উদয়নে লুকুৱাই ৰাখিছিল এই জঘন্য হত্যাকাণ্ডৰ বিষয়ে তিনিটা হত্যাকাণ্ডৰ বাবে 2020 চনত উদয়ন দাসক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড অতি আশ্চৰ্যজনক কথা যে উদয়ন দাসে প্ৰেমিকা পিতৃ মাতৃৰ হত্যাৰ আইডিয়া লৈছিল আমেৰিকাৰে এটা টিভি শ্ব' দ্য ৱাকিং ডেডৰ পৰা নেশ্যনেল ডেস্ক নৰ্থ নিউজ
ভোজীৰ বাবে সুখবৰ ইণ্ডিয়ান চাইনিজ সাউথ ইণ্ডিয়ানৰ লগতে বিভিন্ন প্ৰকাৰৰ সুস্বাস্থ্য আহাৰ গ্ৰহণ কৰিবলৈ আজি আহক ৰাজমহল ৰেষ্টুৰেণ্টলৈ সম্পূৰ্ণ ভেজিটেৰিয়ান খাদ্য সমাহাৰেৰে আপোনালোকক আদৰিবলৈ আমি সাজু আমাৰ ঠিকনা ৰাজমহল ৰেষ্টুৰেণ্ট গড়ালি যোৰহাট নৃত্যাঞ্জলি ডান্স একাডেমি ইয়াত ভাৰত নাট্যম ৰবীন্দ্ৰ নৃত্য ক্লাছিকেল সেমি ক্লাছিকেল সৃষ্টিমূলক নৃত্যৰ লগতে আধুনিক নৃত্যৰ প্ৰশিক্ষণ দিয়া হয় ভাৰত নাট্যমৰ ওপৰত কলিকতাৰ পৰা বিশাৰদ মাষ্টাৰ ডিগ্ৰী প্ৰাপক লগতে ৰবীন্দ্ৰ নৃত্যৰ ওপৰত কলিকতাৰ পৰা বিশাৰদ প্ৰাপক তথা নৃত্যাঞ্জলি ডান্স একাডেমিৰ গুৰু সংগীতা কোৰ আমাৰ ঠিকনা কেপি ৰোড ডিব্ৰুগড় যোগাযোগ নম্বৰ 9435331308 অথবা 9859305884 The Chipong in Dibrugarh. We have multi-cuisine restaurant, outdoor restaurant, 24 hours room service, centralized AC rooms, tea coffee maker in all rooms, basement parking, doctor on call, a dormitory with 8 beds, located at heart of the city, 11 km from airport and 3.9 km from Banipur railway station. সুপ্ৰীতি জুৱেলাৰ্ছ কেৱল নাম নহয় এক নিৰ্ভৰযোগ্য গহনালৈ য'ত পাব আপোনালোকে হলমাৰ্কযুক্ত সোণ হীৰাৰ লগতে প্লাটিনামৰ আকৰ্ষণীয় ডিজাইনাৰ অলংকাৰসমূহ আমাৰ ইয়াত পুৰণা সোণৰ গহনাৰ সলনি নতুন হলমাৰ্কযুক্ত গহনাও উপলব্ধ লগতে খাঁটি গ্ৰহৰত্ন উচিত মূল্যত পোৱা যায় ইয়াত আমাৰ ঠিকনা সুপ্ৰীতি জুৱেলাৰ্ছ ফাৰ্ষ্ট ফ্লোৰ মল কমপ্লেক্স Edge Road, Jorhat 785001. Our mobile number 8471936950. শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে এক সজাগতা আন্দোলন এজন ব্যক্তি সমাজৰ কাৰণে উৎসৰ্গা কৰিলে নিজৰ জীৱন এই ব্যক্তিজন হৈছে ডক্টৰ প্ৰভাকৰ দাস শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে শীৰ্ষক সজাগতা আন্দোলনৰ জৰিয়তে জনপ্ৰিয় হোৱা এটা নাম ডক্টৰ প্ৰভাকৰ দাস এগৰাকী দক্ষ চিকিৎসক হোৱাৰ উপৰিও একাধাৰে ভাল কবি সমাজসেৱক চিত্ৰকাৰ স্বাস্থ্য ব্লগাৰ ইউটিউবাৰ ইত্যাদি কৰ্মক্ষেত্ৰতো পদাৰ্পণ কৰি আহিছে নৰ্থ ইষ্ট মেগা ট্ৰেড এক্সপো উত্তৰ পূব বৃহৎ বাণিজ্য এক্সপো যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত 27 অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা উত্তৰ পূব বৃহৎ বাণিজ্য এক্সপো অহা 15 নৱেম্বৰলৈকে থাকিব গতিকে সকলো আহক আৰু উপভোগ কৰক নৰ্থ ইষ্ট মেগা ট্ৰেড এক্সপো 2022